নমস্কাৰ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ স্বৰ কা মাত্ৰা। হিন্দীত কয় 12 অৰ্থাৎ মই যে শিকাইছিলোঁ স্বৰমালাত আমি কেইটা আখৰ পাইছিলোঁ বা বৰ্ণ পাইছিলোঁ, মুঠতে বৰ্ণ পাইছিলোঁ স্বৰমালাত 13টা। আৰু এই 13টা বৰ্ণৰ ভিতৰত অ বৰ্ণটো বাদ দি বাকী যি 12টা বৰ্ণ আছে, সেই বাকী 12টা বৰ্ণত যেতিয়া কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত একত্ৰিত হয়, তেতিয়া এই বৰ্ণবোৰে নিজৰ আকাৰ হেৰাই এটা নতুন ৰূপ লয়। সেইবোৰেই হৈছে এই বৰ্ণবোৰৰ নিজা নিজা আকাৰ, আৰু যি আকাৰবোৰক কি কোৱা হয় 12 অৰ্থাৎ 12টা আকাৰ বা 12টা মাত্ৰা। সেই 12টা মাত্ৰাক আজি মই একেলগে তোমালোকক ইয়াতে দেখাই দিম। তোমালোকে মনোযোগেৰে শুনিবা। অৰ যিকোনো বৰ্ণৰ লগত যেতিয়া একত্ৰিত হ'ব, ইয়াৰ নিজৰ কোনো আকাৰ পৰিৱৰ্তন নহয়। সেইকাৰণে ইয়াৰ বেলেগ কোনো মাত্ৰা নাই। পিছত আহিল আমাৰ আ বৰ্ণটো যেতিয়া এটা বেলেগ বৰ্ণৰ লগত বা বেলেগ এটা ব্যঞ্জন বৰ্ণৰ লগত একত্ৰিত হ'ব বা যুক্ত হ'ব, তেতিয়া সেই বৰ্ণটোৰ পিছফালে এই চিনটো বহে। এই চিনটোৰ নাম হৈছে আকাৰ। হিন্দীত কয় আকা মাত্ৰা। এতিয়া এইটো হৈছে ছোটা ই। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া এই বৰ্ণটোৰ সংযোগ ঘটিব, তেতিয়া ব্যঞ্জন বৰ্ণটোৰ আগফালে এই চিনটো বহিব। এই চিনটোৰ নাম হৈছে ছোটা ই কা চিন বা ছোটা ই কা মাত্ৰা। এইটো হৈছে বৰা ই। এই বৰা ইটো যেতিয়া কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত একত্ৰিত হ'ব, তেতিয়া এই বৰা ইৰ পৰিৱৰ্তে তাৰ যিটো মাত্ৰা বা চিন, এই চিনটো সেই ব্যঞ্জন বৰ্ণটোৰ পিছফালে বহিব। ঠিক তেনেকৈ এইটো হৈছে ছোটা উ। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া ছোটা উ আমি সংযোগ কৰিম, তেতিয়া ছোটা উ যিটো বৰ্ণ আছে, সেই বৰ্ণটোৱে নিজৰ আকাৰ হেৰুৱাই এটা নতুন ৰূপ ল'ব। ৰূপটো হৈছে এনেকুৱা: যিকোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া ইয়াক সংযোগ কৰা হ'ব, তেতিয়া ব্যঞ্জন বৰ্ণটোৰ তলত এই চিনটো দিয়া হ'ব। এইটো হৈছে ছোটা উ কা মাত্ৰা। এইটো হৈছে বৰা উ। এই বৰা উটো যেতিয়া কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত একত্ৰিত হ'ব, তেতিয়া ব্যঞ্জন বৰ্ণটোৰ তলত এই চিনটো বহিব। ব্যঞ্জন বৰ্ণৰ লগত এই চিনটো বহিব। ইয়াক কোৱা হ'ব বৰা উ কা মাত্ৰা। এইটো হৈছে ৰু। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া এইটো সংযোগ কৰিম, তেতিয়া ব্যঞ্জন বৰ্ণটোৰ তলত এই চিনটো বহিব। এইটো হৈছে ৰু কা মাত্ৰা। এইটো হৈছে ৰু আখৰ, আৰু এইটো ব্যঞ্জন বৰ্ণৰ লগত সংযুক্ত হৈ ব্যঞ্জন বৰ্ণটোৰ তলত এই চিনটো বহিব। এইটো ৰু কা মাত্ৰা। হিন্দীত এইটো ৰু কা মাত্ৰা বুলি কোৱা হয়। এইটো হৈছে এ। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া এই বৰ্ণটোৰ সংযোগ ঘটিব, তেতিয়া এ নিজৰ ৰূপ সলনি কৰি ব্যঞ্জন বৰ্ণটোৰ ওপৰত এই চিনটো দিয়া হ'ব। তাৰমানে এইটো হৈছে এ বৰ্ণটোৰ ৰূপ, বা হিন্দীত যাক মাত্ৰা বুলি কোৱা হয়। এইটো হৈছে এ বৰ্ণটোৱে যেতিয়া কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত একত্ৰিত হ'ব, তেতিয়া এ বৰ্ণটো নিজৰ ৰূপটো সলাই ব্যঞ্জন বৰ্ণটোৰ ওপৰত এইদৰে বহিব। এইটো হৈছে এ কা মাত্ৰা। হিন্দীত এ কা মাত্ৰা বুলি কোৱা হয়। ঠিক একেধৰণে এইটো হৈছে ও বৰ্ণটো যেতিয়া কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত একত্ৰিত হ'ব, তেতিয়া ব্যঞ্জন বৰ্ণটোৰ পিছফালে এই চিনটো বহিব। এই চিনটো ও কা মাত্ৰা বুলি কোৱা হয়। এইটো হৈছে ও। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া ইয়াক আমি একত্ৰিত কৰিম,
তেতিয়া ব্যঞ্জন বৰ্ণটোৰ পিছফালে এই চিনটো বহিব। এই চিনটোৰ নাম হৈছে ওকা মাত্ৰা। এইটো হৈছে অং। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া আমি এই বৰ্ণটোৰ সংযোগ কৰিব বিচাৰিম তেতিয়া ব্যঞ্জন বৰ্ণটোৰ ওপৰত এই চিনটো বহিব। ইয়াক কোৱা হয় অংকা মাত্ৰা। এইটো হৈছে অহ। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া এই বৰ্ণটোৰ সংযোগ কৰিব বিচাৰিম তেতিয়া এই বৰ্ণটোৰ কেৱল এই চিনটো বহিব আৰু ব্যঞ্জন বৰ্ণটোৰ পিছফালে বহিব। ইয়াত যদি তোমালোকে লক্ষ্য কৰা দেখিবা তেনেকৈ মুঠ চিহ্ন কেইটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 অৰ্থাৎ ইয়াত 12টা মাত্ৰা বা 12টা চিহ্ন আমি পাইছো। সেইকাৰণে 12টা চিহ্নক একেলগে 12 খৰি বুলি কওঁ। আমি যেতিয়াই কোনো এখন কিতাপ পঢ়িবলৈ যাম তাতো এই চিহ্নবোৰ পাম আৰু লিখিবলৈ যাম তাতো এই চিহ্নবোৰ আমি ব্যৱহাৰ কৰিয়ে আমি যিকোনো কথা বা পাঠ আমি পঢ়িম বা লিখিম। গতিকে তোমালোকে খুব মনোযোগেৰে এই চিহ্নকেইটা মনত ৰাখিবা। এই চিহ্নকেইটাক একেলগে 12 খৰি বা সৰকা মাত্ৰা বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰিব।